আজি মই আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টোত কেনেদৰে আমি আমাৰ চুলিৰ এক্সট্ৰা যত্ন ল'ব পাৰোঁ তাৰে কিছুমান ট্ৰিক্স আৰু টিপছৰ বিষয়ে মই কৈছোঁ। তেতিয়াহ'লে ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বলক আমি আগবাঢ়োঁ। আমি চবেই জানো যে চুলিত তেল লগালে চুলি মজবুত হয়, চুলি ভালে থাকে আৰু সেইটো কাৰণে আমি সকলোৱে চুলিত প্ৰায়ভাগেই চুলিত তেল লগাওঁ। কিন্তু চুলিত তেল লগোৱাৰ বেষ্ট প্ৰক্ৰিয়াটো কি? আমি চুলিত ডাইৰেক্টলি তেলটো লগাব নালাগে। আমি কি কৰিব লাগে, প্ৰথমতে ডাবল বইলিং প্ৰচেছেদি তেলখিনি গৰম কৰি ল'ব লাগে। ডাবল বইলিং প্ৰচেছ মানে কি? এতিয়া বইল মানে তেলখিনি আমি জুইত ঢালি দিব নালাগে। মানে বাতি এটাতে তেল অকণমান লৈ পেলাই কি কৰিব লাগে, গৰম পানী কৰি বৰ্তন এটাত কি কৰিব লাগে, গৰম পানী কৰি সেই পানীখিনিত বাতিটো অলপ দেৰিৰ কাৰণে থৈ দিব লাগে, যাতে তেলখিনি অলপ কুহুমীয়া গৰম হৈ যায়। তেতিয়ালৈকে আমি ৰখিব লাগিব আৰু তাৰপিছতহে সেইখিনি আমি চুলিত এপ্লাই কৰিব লাগে। মই ইয়াত নাৰিকলৰ তেল লৈছোঁ। আপোনালোকে নিজৰ মন পচন্দৰ তেল ইউজ কৰিব পাৰে। যি তেলে মানে যাক শ্বুট কৰে সেইটো তেল ইউজ কৰিলেই হ'ল। মই ইয়াত নাৰিকলৰ তেল লৈছোঁ আৰু ধুনীয়াকৈ চুলিখিনিত মানে মাছাজ কৰি লাহে লাহে মাছাজ কৰি গোটেই চুলিখিনিতে লগাই ল'ব লাগে। আৰু তেল আমি সদায় স্কেল্পত লগাব লাগে, ৰুটত লগাব লাগে, তেতিয়া মানে চুলি ষ্ট্ৰং হয়। সদায় আমি চুলি ধুওঁতে বা সদায় আমি মূৰ ধুওঁতে সদায় মূৰটো উভতাই মেলি ধুব লাগে, যাতে মূৰত আমাৰ ব্লাড চাৰ্কুলেশ্যনটো ভালদৰে হয়। সেইটো কাৰণে আমি মূৰটো সদায় উভতাই মেলি ধুব লাগে। এনেকৈ চিধাকৈ মূৰটো ধুবলৈ নালাগে। আমি ডাইৰেক্টলি শ্বেম্পু মূৰত লগাব নালাগে। মানে ডাইৰেক্টলি শ্বেম্পু পেকেটটো লৈ মূৰত ঘঁহিব নালাগে। শ্বেম্পুৰ পেকেটটো আমি কি কৰিব লাগে, মগত বা যিকোনো এটা বৰ্তনত কি কৰিব লাগে, শ্বেম্পু উলিয়াই সেইখিনি পানীৰ লগত গুলি যেতিয়া ফেন হ'ব তেতিয়াহে আমি সেইখিনি মূৰত ঢালিব লাগে। ডাইৰেক্টলি যদি আমি চুলিত যদি শ্বেম্পুখিনি ঢালি দিওঁ তেতিয়াহ'লে আমাৰ চুলিৰ ক্ষতি হ'ব পাৰে, আমাৰ চুলি নষ্ট হ'ব পাৰে। মূৰটো ধোৱাৰ পিছত আমি বেছিভাগেই কি কৰোঁ, যিখন আমি গামোচা বা যিখন টাৱেল ইউজ কৰোঁ সেইখনেদি আমি চুলিখিনি ৰাব কৰোঁ, মানে ঘঁহোঁ। আচলতে সেনেকৈ চুলিখিনি ঘঁহিলে কি হয়, চুলিখিনি ডেমেজ হ'ব পাৰে, চুলি ফাটিব পাৰে আৰু চুলি কমজোৰ হ'ব পাৰে। সেইটো কাৰণে আমি কি কৰিব লাগে, চুলিখিনি লাহে লাহে পানীখিনিহে টুকিব লাগে। আমি মানে ঘঁহিব নালাগে চুলিখিনি। লাহে লাহে আমি কি কৰিব লাগে, চুলিখিনি টুকিব লাগে, পানী টুকিব লাগে। কেতিয়াবা গৰম দিনত কি হয়, আমি নিজৰ বডিটোতো আমাৰ ঘামিয়ে যায় আৰু লগতে আমাৰ মূৰটোও ঘামে। মূৰটো গোটেই তিতি যায় আৰু মূৰটো আঠা আঠা হয়, চুলিখিনিও আঠা আঠা হয়। তেতিয়া কি হয়, আমি যেতিয়া চুলি ফনিয়াওঁ, ফনিত কি হয়, ঘামবোৰ লাগি যায়, তাতে তেল হৈ থাকে, ফনিখন ঘাম লাগি থাকে। সেইকাৰণে কি কৰিব লাগে, সেইকাৰণে কি হয়, ফনিখন বহুত গোন্ধায়, ফনিখনৰ পৰা বেয়া গোন্ধ ওলায়। সেইকাৰণে আমি ছামাৰ ছিজনত আমি ট্ৰাই কৰিব লাগে যে আমি ফনিখন সপ্তাহত অন্ততঃ এবাৰ ধুওঁ। চাৰ্ফত তিয়াই হওক বা ব্ৰাছ মাৰি মানে ফনিখন ভালদৰে চাফা কৰিব লাগে। তেতিয়া কি হয়, ফনিখনত যিবোৰ লেতেৰা জমা হৈ থাকে সেইবোৰ চাফা হৈ যায় আৰু সেইবোৰ আমাৰ চুলিত নালাগে। পিছত গৈ পেলানি যেতিয়া আমি মূৰটো ধুম তেতিয়া সেই লেতেৰা ফনিখন গৈ পেলানি আকৌ ফনিয়ালে যাতে আমাৰ চুলিত গৈ আকৌ সেই লেতেৰাখিনিকে নালাগে, তাৰ কাৰণে আমি সপ্তাহত অন্ততঃ এবাৰ ফনিখন ধুব লাগে। তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। বাই বাই।